নমস্কাৰ জনাইছো সকলোকে। আজি ইয়াৰ ইক্সেনে ৰাজমাহখিনি মই ধুনীয়াকৈ তিয়াই থৰিছিলোঁ এইখিনি এটা ৰেচিপি বনাম বুলি। আহকচোন আজি ইয়াৰ এটা ৰেচিপি বনাওঁ। এয়া দেখিছেনে ধুনীয়াকৈ মই ৰাজমাহখিনি তিয়াই ৰাখি দিছিলোঁ। এইফালে মই বনাবলৈ লৈছোঁ এই দুটা পিঁয়াজ, এটা বিলাহী, এয়া ধনিয়া পাত, দুটা শুকান জলকীয়া আৰু নহৰু। এইখিনি মই দুটা তেজপাতো লৈ লৈছোঁ। এইখিনি দেখিছেনে ধুনীয়াকৈ মই যোগাৰ কৰি লৈছোঁ। এইফালে আকৌ মই ৰাজমাহটো কুকাৰত পাতি দিছোঁ। ইয়া মই সিজিবলৈ দিম। এয়া আমাৰ হুইচেল মাৰিলে হৈ গ'ল। এইখিনি মই এতিয়া ধুনীয়াকৈ কুটি ল'লোঁ। এই দেখিছেনে এইয়া কেৰাহী পাতি দিলোঁ। কেৰাহীখন গৰম হ'বলৈ দি এয়া তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত পিঁয়াজ দি দিলোঁ। এইখিনি পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। এয়া দেখিছেনে পিঁয়াজখিনি মই ধুনীয়াকৈ ভাজি আছোঁ। যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে মই পিঁয়াজখিনি ভাজি ল'ম। তাতে অকণমান আদা নহৰু দি দিলোঁ। এয়া দেখিছেনে আৰু ইয়াত বিলাহী দিছোঁ। বিলাহীখিনি মই এতিয়া কমি নোযোৱালৈকে বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া দেখিছেনে বাৰু মই বিলাহীখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া মই বিলাহীখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া অলৰেডি বিলাহীখিনি ধুনীয়াকৈ কমি গ'ল। ইয়াতে মই জিৰা ধনিয়া অকণো দি দিছোঁ দেই। এয়া দেখিছেনে ৰাজমাহখিনি এতিয়া সিজাই লোৱা ৰাজমাহখিনি ধুনীয়াকৈ ইয়াত ঢালি দি এয়া ধুনীয়াকৈ লৰাই ৰাখিম। এয়া দেখিছেনে ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এইখিনি ৰাজমাহখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। দেখিছেনে বাৰু ৰাজমাহখিনি ইয়াত ধুনীয়াকৈ মিক্স হোৱাৰ পিছত মই ইয়াতে এতিয়া ৰাজমাহ যে সিজাই লৈছিলোঁ তাৰ পানীখিনি ইয়াতে ঢালি দিছোঁ। আপোনালোকে আকৌ ক'লা বুলি নাহাঁহিব দেই। দেখিছেনে এতিয়া ধুনীয়াকৈ উতলিব দিম মই। এইখিনি এতিয়া ধুনীয়াকৈ উতল আহি গ'ল। মই ইয়াতে ধনিয়া পাত দি দিলোঁ। এইখিনি খাবলৈ ৰেডি হৈ গ'ল।